সমগ্ৰ অসমবাসী ৰাইজৰ এটাহে দাবী জাষ্টিস ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ প্ৰতি এখন চৰকাৰ এটা উচিত তদন্ত কৰক এটা স্পষ্ট দাবী এটা শক্তিশালী দাবী এটা জনপ্ৰিয় দাবী এটা আবেগিক দাবী এইকিটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চাই তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আইটি সেলৰ যদি টুইটবোৰ চাই তেতিয়া এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এটা আমি ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে হেয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যুলৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰী দ্বাৰা গঠিত আইটি সেল এসআইটি সেল কেতিয়াবা একে লাগে যেহেতু দুইটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে নৈতিকতাৰ সাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এসআইটি বিচৰা নাই নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আজি তাৰিখত এসআইটি সিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই যি হোটেলত জুবিন গাৰ্গ আছিল য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ হোটেলৰ লগত বাহিৰত আছিল যি সেই ইয়টৰ লৈ যি স্থানত গ'ল এইখিনি ওপৰত এসআইটিৰ ফলৰ পৰা কোনো পদক্ষেপ নাই আৰু সেই কাৰণে একিটা দিন আমি দেখিছো যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে তেওঁ বিচাৰে যে শেষত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ ব্যাপাৰটো চলাই থাকক আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয় আগৰ পৰাই এটা মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলে জানে সকলে বুজি পায় আৰু সেই কাৰণে মিশন
সেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে